হাই ফ্ৰেণ্ডছ, মোৰ পৰেশ ব্লগছ ষ্টেটাছ লৈ আপোনাক আকৌ এবাৰ নতুনকৈ স্মৰণ জনাইছোঁ। চেষ্টা কৰিম মই পাহাৰ, তাৰ কাৰণে তাতে গৈ আছোঁ, গৈ পেলাই দেখাব চেষ্টা কৰিম আপোনালোকে চাই থাকক। ফ্ৰেণ্ডছ, এতিয়া বৰ্তমান আমি পাহাৰত উঠি আছোঁ। আপোনালোকক দেখাম পাহাৰত উঠি বৰ্তমান ৰাস্তা মানে ভাল আছিলে কি তেতিয়া, আৰু এতিয়া বৰ্তমান ৰাস্তা পূৰা একদম বন্ধ হৈ গৈছে, চবফালে জংঘল হৈ গৈছে। তথাপি আমি অকণমান আৰু ওপৰত যাব চেষ্টা কৰিম আৰু যাম লাহে লাহে, চাই থাকক আপোনালোকে, মই দেখুৱাই যাম যিমান পাৰোঁ। অলপ মাত্ৰ ৰাস্তা ওলাইছে, চাই থাকক, দেখাই আছোঁ আৰু অকণমান। মানে বস্তু নহয়, জেগা এটা দেখাই আছোঁ আপোনালোকক। ইয়াত চাওক, এইবিলাক চব মানে পাহাৰৰ গাহৰি ইয়াতে থাকে, আৰু ৰাতি সন্ধিয়া হ'লেতো ইয়াতে আহে, থাকে ইয়াত। আৰু অলপমান আগত যাওঁ, এইখন অলপমান ওপৰত আহিলোঁ। এইবিলাক চাওক, ফুল। আপোনাক ফটো দেখাম, ইয়াৰ ফটো তুলিছোঁ মই বঢ়িয়াকৈ, আপোনালোকে চাব কেনেকৈ পায় ক'ব। আৰু অলপমান ওপৰত যাওঁ, ৰাস্তা ওলোৱাই নাই, ইমান বহুত কষ্টকৈ ওপৰত উঠি আছোঁ। চাওক নামাত কিমান দূৰ, অলপ ওপৰত আহিছোঁ আমি, তাৰ কাৰণে অলপমান নামাত দেখাইছোঁ আপোনাক, চাওক। আৰু কেনেকৈ চাওক, চাৰু লাগিলে আমাৰ ইয়াত আহিব পাৰে। চাৰু গাছ ইয়াতে যদি লাগে আপোনালোকক আহক, লৈ যাওক, চাহ পাং। মোকো লাগে চাৰু তাৰ মানে। আৰু অলপমান যাওঁ ওপৰত, বাপৰে। চাৰুৰ গাছ ইয়াতে আছিল, এইবিলাক বহুতে চাৰু লৈ যায়, লগতে আমিও লৈ যাম খৰিয়াৰ পৰা চাৰু। চব শেষ। ফ্ৰেণ্ডছ, এতিয়া আমি বৰ্তমান নাযাওঁ আৰু ওপৰত, আকৌ যাব খুজিলোঁ, যিটো ৰাস্তা ওলোৱা নাই তাৰ কাৰণে বৰ্তমান নাযাওঁ আৰু এতিয়া ঘৰত যাওঁ। আৰু ওপৰত যাবলৈ যিটো ৰাস্তা নাই, আৰু লগতে ভয়ো লাগে, তাৰ কাৰণে যাওঁ। বহুত জংঘল, তাৰমানে পটকৈ যদি কিবা এটা ওলাই আহে কেতিয়া, তেনে ভয় লাগে, তাৰ কাৰণে ঘৰত যাওঁ এতিয়া বৰ্তমান। যদি ভিডিঅ'টো ভাল লাগিছে তেনে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনো প্ৰেছ কৰি দিব। ফ্ৰেণ্ডছ, ভিডিঅ'টো আজিলৈ ইমানেই বাৰু, যাই আছোঁ ফ্ৰেণ্ডছ। আপোনালোকে আহিব, এবাৰ চাই যাব আমাৰ পাহাৰখন কেনেকুৱা। আহি পালোঁ আৰু অলপমান নামিলে আৰু পাহাৰ ৰাস্তাটো পাম আৰু অকণমান আছে নামিব, লাহে লাহে গৈ আছোঁ নামিবলৈ। বেছি অলপমান অসুবিধা না, ৰাস্তাটো বেয়াৰ কাৰণে। আমার বন্ধুটো পাড়ায় পড়ছিল গে, হলো বটে, টেনশন নাই।
ফ্ৰেণ্ডছ বাই বাই। ভিডিঅ'টো কেনেকুৱা পাই জনাব কমেণ্ট কৰি, আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। বাই।